Hello and welcome back to my YouTube channel. আকৌ ইনটা ভিডিঅ'লৈ সবকে নমস্কাৰ। আজিৰ ভিডিঅ'টো হ'ব ধুলুং ফেষ্টিভেল ক'ত হৈছে, কোন ডখৰত হৈছে, কেনেকুৱা হৈছে, সব ডিটেইলছ আপোনালোকক মই জনাম। সো গাইজ আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই দিব গাইজ প্লিজ। গাইজ গৈ আছোঁ ঘৰৰ পৰা ওলালোঁ একেবাৰে ওচৰতে আৰু দেখি পাইছে বেনাৰখন কিমান ধুনীয়াকৈ বনাই থৈ দিছে একেবাৰে ৰাস্তাতে আৰু ৰাস্তা কিনাৰতে মানে ফেষ্টিভেলখন পাতিব আৰু সেইফালে আৰু ডাঙৰ পোষ্টাৰ এখন আৰু ইয়াত তাৰিখ লিখা আছে 22, 23, 24 ডিচেম্বৰ 2023। স্থান হৈছে শ্ৰী শ্ৰী পদুমণি হাইতান আৰু উখমাটি গাঁওখনত হ'ব মানে এইডোখৰতে হ'ব আৰু সেইটো লেফ্ট ৰাইট আছে মানে চ' লেফ্ট ছাইডে হৈছে আপোনালোক দেখি পাইছে চাগে সেইটো ছাইডে হয়। এইডোখৰত বহুত জংঘল আছিলে চ' গাইজ ধুনীয়াকৈ চাফা কৰা হৈছে, কাটি দিয়া হৈছে আৰু গছখিনি কাটি দিয়া নাই, গছখিনি একেবাৰে ধুনীয়াকৈ চূণ লগাই দিছে মানে লাহে লাহে কাম হৈছেগৈ আৰু এইফালে মাটি পেলাই থৈ দিছে। গাইজ ৰাস্তাৰ কাকৰ পৰা একেবাৰে নামি মেলিয়েই যে ষ্টেটখন পাই যাম আৰু ষ্টেটখন এইটো ছাইডে হ'ব মানে এইডোখৰত গছ আছে সেইকাৰণে এইডোখৰত নবনাই অলপ আগত বনাব, সেইটোকো দেখাম। আৰু গাইজ আমাৰ যে সৰু নদী এখন আছে সেইটো নদীটোৰ কাৰণে দলং বনাবলগীয়া হৈছে আৰু ইমান ধুনীয়া লাগিছে দলংখন। এনেকুৱা দলং 11খনমান বনাব কিয়নো সিটো ছাইডেহে দোকানকেইটা দিয়া হ'ব, সেইটো ছাইডে আৰু সিটো ছাইডে ষ্টেট থাকি যাব মানে মাজত নদী এখন আছে ন, সেইকাৰণে আমাৰ 11খনমান দলং বনাই দিব। আৰু যোনে যোনে দোকান দিব মন আছে, কিবা বিক্ৰী কৰিব মন আছে, চ' পোষ্টাৰত নাম্বাৰ দিয়া আছে, ফোন কৰিলে চব ডিটেইলছ পোৱা যাব। ইয়াতো বহি চাব পাৰিব, একো টেনশ্যন নাই। আমাৰ ষ্টেটটো তাত থাকিবগৈ আৰু ইয়াত আমি বহি চাম। তেলাঙো তাতো বোলো আগের কেটাও ইতা পা আনো আতন তো পলাই মাঝে সিও লে উনকাইতো যে চলে যান না কোনটা বানাইয়ে মঙ্গলো ও লক্কা আও তো বলো গিকু বার মল গাইস বুদ্ধাতে কি কমেন্ট দিলে একদম মাথাটো গৰম হৈ গ'ল আৰু সেইটো কি কাৰ্যালয় নে কি নে নেজানো, সৰুকে বনাই থৈছে যে ইয়াত টেবুল চকী কেইখনমান আছে আৰু বেতগাছ আৰু সেইফালে আৰু দলং বনাই আছে, হোৱাগে নাই। সেইফালে 5টামান দলং হৈছেহে আৰু বনাব আছে 4টা, সেইটো এতিয়া হৈ আছে, হোৱাগে নাই। আৰু গাইজ সিটো ছাইডে দেখি পাইছেনে মুকলি ছাইড, তাতে ষ্টেট হ'ব, ষ্টেটখন ধুনীয়াকৈ পাতা হ'ব আৰু গাইজ ডাঙৰে আছিলে এই জেগাডোখৰত আৰু ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।